আমি ইতিমধ্যে যেটো আমাৰ স্পিৰিচুৱেল প্ৰেক্টিছ বা আমাৰ ধৰ্মীয় অনুষ্ঠানবিলাক আছে ২৯০০ ধৰ্মীয় অনুষ্ঠানত ২ লাখ টকা দিয়া হ'ল আলাৰাই চৰণ বিথাংকিৰ দ্বাৰা। তেখেতসকলে ধৰ্মীয় উপাসনাথলী মন্দিৰবিলাক যাতে ভালকৈ বনাই ল'ব পাৰে, এই কাৰণে এই ফাণ্ডটো দিয়া হৈছে। আৰু ইতিমধ্যে 2900 আমাৰ বাথৌ বা ব্ৰহ্ম বা শংকৰী গোসাইঘৰ, দুৰ্গা মন্দিৰ, মা দুৰ্গাৰ মন্দিৰ বা বিভিন্ন আমাৰ ৰাম মন্দিৰ বিভিন্ন নিৰ্মাণ কৰাৰ কাৰণে এই আঁচনিটো আমি ৰাখিছিলোঁ আৰু সেইটো খুব ছাকচেছফুল হৈছে। আমি বাথৌৰ ওজাবিলাকক, দেউৰীবিলাককো আৰ্থিক সাহায্য দিছোঁ। আমাৰ ৰোমান স্ক্ৰিপৰ মুভমেণ্টৰ মাৰ্টিয়াৰসকলক আমি শ্ৰদ্ধা জনাইছোঁ। 1951 পৰা ৰেডিঅ' চেণ্টাৰত যিসকলে গাই পেলাই বড়ো ভাষা জীয়াই ৰাখিলে তেখেতসকলক সম্বৰ্ধনা জনালোঁ। বড়োলেণ্ড এক্স ভলেণ্টিয়াৰ্ছবিলাকক আমি সম্বৰ্ধনা জনালোঁ। মিছন বৈশুমতি অলৰেডি আপোনালোকক মই ক'লোঁ। চ' তেনেকুৱা কৰি পেলাই বিভিন্ন কাম কাজ যোৱা সময়ত আমি কৰিবলৈ সক্ষম হৈছোঁ। আৰু এই মোটামোটা যদি চাবলৈ যায় আমি প্ৰায় 1800 স্কুল য'ত নেকি বৰষুণ পৰি ক্লাছ কৰিব পৰা নাছিলে এই স্কুলখিনি আমি ঠিক কৰিলোঁ। প্ৰায় 200 আমি মডেল স্কুলো কৰিলোঁ LP MEৰ কাৰণে। আৰু 1000 আমি 1000 আমাৰ 800 প্ৰায় 1800 ৰাস্তা আৰু দলং নিৰ্মাণ কৰা হৈ গ'ল মাত্ৰ 4 বছৰত। BPFৰ 17 বছৰত কিমান ৰাস্তা দলং বনাইছিলে মই নাজানো, কিন্তু আমাৰ সময়ত আমি মাত্ৰ 4 বছৰ কাম কৰি 1800 কিলোমিটাৰ ৰাস্তা আৰু দলং নিৰ্মাণ কৰা হৈ গ'ল। আমাৰ সেই সময়ৰ 17 বছৰত 59,000 PMYৰ ঘৰ বনাইছিলে। এইটোও সাৱধান হৈ আছিলে বহুতে। আমি চৰকাৰত আহি 2010-2014 পৰা ঘৰ আধৰুৱা ঘৰবিলাক দুখীয়া মানুহ PMYৰ ঘৰবিলাক আমি নিৰ্মাণ কৰাত কাম কৰিব লগা হৈছে। কিন্তু আমাৰ সময়ত 2020 পৰা আৰম্ভ কৰি 2025ৰ আজিৰ তাৰিখলৈকে আমি more than 3 লাখ PMYৰ ঘৰ ইতিমধ্যে কমপ্লিট কৰা হৈ গ'ল। তেনেকুৱা কৰি কিছুমান টাৰ্গেট ৰাখিছিলোঁ যে বড়োলেণ্ডত 40টা সমষ্টিত 40টা সুজিত নাৰ্জাৰী অডিটৰিয়াম, কিন্তু 52খন সুজিত নাৰ্জাৰী অডিটৰিয়াম নিৰ্মাণ কৰা হ'ল, য'ত মিটিং কৰিবলৈ ঠাই নাছিলে। 1 কোটি টকা দি পেলাই 12খন আমাৰ বীৰ চিলাগাং ষ্টেডিয়াম আমাৰ নিৰ্মাণৰ কাম চলি আছে। তেনেকুৱা বিভিন্ন ইনফ্ৰাষ্ট্ৰাকচাৰ বড়োলেণ্ডৰ প্ৰথম 204টা নলেজ চেণ্টাৰ আমাৰ কমপ্লিট নিৰ্মাণ কৰা হৈ গ'ল। VCDC আগৰ সময়ত VCDCটো কাৰোবাৰ ঘৰত বহি চাহ দোকানত বহি কাম কৰিছিলে। আমি গোটেই অফিচবিলাক নিৰ্মাণ কৰি এতিয়া VCDCৰ অফিচবিলাক ভালকৈ প্ৰচলন হৈছে। আৰু শেহতীয়াভাৱে ৰিচেণ্টলি আমি VCDC ছেক্ৰেটাৰীৰো এপইণ্টমেণ্ট দিলোঁ, যাতে ক'তো চাহ দোকানত বহি পেলাই কাম কৰিব লগা নহয়। এই কামখিনি BPFে কৰিব পৰা নাছিলে। গতিকে ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যনৰ পৰা, আমাৰ শান্তিৰ পৰা, জাতি জনগোষ্ঠীৰ ভিজন ডকুমেণ্টৰ পৰা আজি বড়োলেণ্ডত 4টা বছৰত কোনো এটা কাম আমি এৰি দিয়া নাই। যি কামটো নেকি আমি এৰাই পেলাই চৰকাৰে চলিছে, প্ৰত্যেকটো কাম আমাৰ সন্মুখত আহিছে। প্ৰত্যেকটো কামটোকে আমি কৰিবলৈ চেষ্টা কৰিছোঁ যাতে বড়োলেণ্ডখন সুন্দৰ আৰু শান্তিৰ বড়োলেণ্ড গঢ়িব পৰা যায়। গতিকে নিৰ্বাচন আহি আছে, বিভিন্ন দলে বিভিন্ন কথা ৰাখিব। আমাৰ UPPL দলৰ যিটো বড়োলেণ্ড মডেল অফ পলিটিক্স বা বড়োলেণ্ড মডেল অফ ডেভেলপমেণ্ট, সেইটো 35 লাখ জনগণ আৰু 26টা জনগোষ্ঠীৰ ভালকৈ যাতে জীয়াই থাকিব পাৰে, আত্মসন্মান লৈ যাতে জীয়াই থাকিব পাৰে, শান্তিৰে জীয়াই থাকিব পাৰে আৰু ইজ অফ লিভিং সহজভাৱে বড়োলেণ্ডত জীয়াই থাকিব পাৰে, এই কামখিনি কৰাৰ কাৰণে আমাৰ মডেলত আমি ৰাখিছোঁ। যিসকলৰ মাটি বাৰীৰ কাম কাজবিলাক নহ'ল সেইসকলৰ মাটি বাৰীৰ কাম কাজ মেক্সিমাম অহা 1-2 বছৰত কমপ্লিট হ'ব। মই সেইটো স্পষ্ট ভাষাৰে আজি আপোনালোকৰ আগত দাঙি ধৰিছোঁ আৰু কৈছোঁ। আজি চাকৰিৰ ক্ষেত্ৰত খুব নিকাভাৱে CSBয়ে চাকৰিৰ যিবিলাক ইণ্টাৰভিউবিলাক লৈ আছে, তেখেতসকলে চাকৰিত এমপ্লয়মেণ্ট দিবৰ কাৰণে কামবিলাক কৰি আছে। যিখিনি 3rd গ্ৰেড 4th গ্ৰেডৰ বাছনি পৰীক্ষাত এইবিলাক কৰি পেলাই CSBয়ে আমাক জনোৱা মতে প্ৰায় ফাইনেল ষ্টেজত তেখেতসকলে আনিছে। হয়তো 2 এদিনত তেখেতসকলে এই চাকৰিটো দিয়াৰ প্ৰচেছটো আগবঢ়াব। যিখিনি আমি LP আৰু UPৰ টিচাৰসকলৰ ভেৰিফিকেশ্যন কৰিছিলোঁ সেইটো আমাৰ কমিটিয়ে জনাইছে অলমষ্ট কমপ্লিট হৈ গৈছিলে। কিন্তু যোৱা কেইদিনমান আগত নিউজৰ যিখিনি বাদ পৰি গৈছিলে সেই নিউজৰখিনিক ন্যায় দিব লাগিব। তেখেতসকলে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ লৈ আহিছে আৰু সেইসকলো আগতে 2017ৰ আগতে কৰ্মৰত হৈ আছিলে। লিটাৰেচি কাউন্সিলিং প্ৰগ্ৰামটো আমাৰ খুব সুন্দৰকৈ চলি আছে। এই প্ৰগ্ৰামৰ দ্বাৰা আমাৰ বহুতখিনি লাভান্বিত হৈছে। GI টেগিং আজি চবে জানে, জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন, বিভিন্ন আমাৰ ট্ৰেডিশ্যন কালচাৰ এইবিলাক প্ৰিজাৰ্ভ কৰিবৰ কাৰণে আমাৰ বিভিন্ন
ঐতিহাসিক দিশবিলাক প্ৰিজাৰ্ভ কৰিবৰ কাৰণে আমাৰ GI টেকিংটো অল অভাৰ ৱৰ্ল্ড আজি খুব এটা ইম্পৰ্টেণ্ট এটা ছাবজেক্ট হৈ পৰিছে বড়োলেণ্ড চৰকাৰে আমাৰ তাত একেলগে 21টা আমাৰ বিভিন্ন আইটেম যি আইটেমছবিলাক আমাৰ জাতীয় জীৱনৰ লগত আমাৰ সমাজ জীৱনৰ লগত আমাৰ সংস্কৃতিৰ লগত জড়িত হৈ আছে এই বিভিন্ন আইটেমছবিলাক আমি ইতিমধ্যে প্ৰিজাৰ্ভ কৰিব পাৰিছোঁ GI টেকিঙৰ দ্বাৰা আমি ৰিকগনিশ্যন এটা ৰাখিব পাৰিছোঁ আৰু সেইখিনি এটা ৰেজিষ্টাৰ কৰি পেলাই চিৰদিনৰ কাৰণে এইখিনি প্ৰিজাৰ্ভ কৰাৰ কাৰণে ব্যৱস্থা কৰিবলৈ পাৰিছোঁ তো গতিকে আৰু 6টা আমি নতুন আইটেম আৰু আনিছোঁ এই আইটেমখিনিও আমাৰ ইয়াত ইতিমধ্যে আমি এইটো ৰেজিষ্ট্ৰেশ্যনৰ পথলৈ গৈ আছে মোবাইল মেডিকেল ইউনিট হান্স ফাউণ্ডেশ্যনৰ দ্বাৰা আমি আমাৰ 36 মোবাইল মেডিকেল ইউনিট আমাৰ অঞ্চলত ঘূৰি আছে আৰু 5 লাখ যোৱা 2টা বছৰত 5 লাখ বিভিন্ন বেমাৰত পৰি থকা লোকসকলক ট্ৰিটমেণ্ট কৰিবলৈ পাৰিছে তেখেতসকলে 5 লাখ বেনিফিচিয়াৰীলৈ গৈ পাইছে আমাৰ মটৰাইজ বোট এম্বুলেন্সৰ কাৰণে 4টা বোট বিভিন্ন অঞ্চলত নাৱেদি গৈ ট্ৰিটমেণ্ট কৰাৰ কাৰণে এই প্ৰগ্ৰামটো আৰম্ভ হ'বলৈ গৈ আছে নাইবাৰহুড কেয়াৰ যিটো প্ৰগ্ৰাম আছে তাত আমাৰ 36,293 আমাৰ বিভিন্ন চিটিজেনৰ লগত এংগেজ কৰি নিউট্ৰিশ্যন জেণ্ডাৰ মেটাৰনেল কেয়াৰ এই কামবিলাক কৰা হৈছে বড়োলেণ্ডত বহুত আমাৰ হস্পিটেলবিলাক তাত লেবাৰ ৰুমবিলাক নাছিলে ডেলিভাৰীবিলাক হ'ব পৰা নাছিলে যাৰ কাৰণে আমাৰ IMR MMR বহুত বেছি নাম্বাৰটো বেছি আছিলে এটা সময়ত কোকৰাঝাৰ ভাৰতৰ ভিতৰতে মানে হাইয়েষ্ট আমাৰ MMR IMR আছিলে কিন্তু আজি কোকৰাঝাৰ ভাৰতৰ ভিতৰত হাইয়েষ্ট নহয় কোকৰাঝাৰ বহুত ইম্প্ৰুভ হৈ গ'ল আমাৰ 5টা ডিষ্ট্ৰিক্টৰ ভিতৰত অকল ওদালগুৰি ডিষ্ট্ৰিক্ট অলপ আমি তলত পৰি আছোঁ কাৰণ তাৰ চাহ বাগিচা আছে আৰু চাহ বাগিচাৰ লোকসকলে ইনষ্টিটিউচনেল ডেলিভাৰীটো বহুত সময়ত তেখেতসকলে নিবিচাৰে ইয়াৰ পৰা দূৰত থাকে আদাৰৱাইজ আমাৰ যিটো আছে IMR MMR সেইটো খুব ভাল হৈ গ'ল শেহতীয়াভাৱে মেলেৰিয়া হৈছিলে দুবাৰকৈ আৰু এমাহৰ ভিতৰত আমি মেলেৰিয়াৰ যিটো স্প্ৰেড সেইটো আমি কণ্টেইন কৰিব পাৰিছোঁ কাৰণ আমাৰ হাতত এতিয়া খুব মানে ৰবাষ্ট ছিষ্টেম আছে আমাৰ হাতত খুব ভাল ছিষ্টেম আছে যাৰ দ্বাৰা আমি হেল্থ ছাৰ্ভিচেছটো আমি খুব ভালকৈ ইম্প্ৰুভ কৰিব পাৰিছোঁ আমাৰ তাত এতিয়া বিভিন্ন প্ৰগ্ৰামবিলাকৰ ভিতৰত মই কেইটামান প্ৰগ্ৰাম আপোনাৰ আগত ক'ব বিচাৰিছোঁ লাখপতি যিটো বাইদেউ প্ৰগ্ৰাম এইটো VPRP প্ৰগ্ৰাম ইয়াত আমাৰ বহুতখিনি ছাকচেছ হৈছে প্ৰায় 23.712 crore আমি ইয়াতে খৰচ কৰি 9,880 উইমেন্সবিলাকক 1 লাখ আৰ্ণ কৰিব পৰা কেপাচিটিলৈ আমি লৈ যোৱাৰ প্ৰগ্ৰাম আমাৰ হৈ আছে ইয়াৰ ভিতৰত অলৰেডি 1,976 এছেট বনোৱা হ'ল আমাৰ এই বছৰৰ টাৰ্গেটটো হ'ল 10,000 মাইগ্ৰেন যিবিলাক উমেন আছে আজি ঘৰ বাৰী এৰি বাহিৰত কাম কৰিব যায় মাইগ্ৰেন ওমেনবিলাকৰ কাৰণে বড়োলেণ্ড চৰকাৰে আমি মাইগ্ৰেন ওমেন বিলাকৰ ৰিহেবিলিটেশ্যন আৰু এমপ্লয়মেণ্ট প্ৰগ্ৰাম ৰাখিছোঁ কোনোবা যদি এপ্লাই কৰে বাহিৰৰ পৰা ঘৰত আহি কিবা কৰিব বিচাৰে আমি তেখেতসকলক ছাপোৰ্ট কৰিব পাৰোঁ কালচাৰ আছে প্ৰত্যেকটো কালচাৰটো জীয়াই ৰখাৰ কাৰণে বড়োলেণ্ড চৰকাৰে ৰাগাম বুলি এটা প্ৰগ্ৰাম আমি আৰম্ভ কৰিছিলোঁ আৰু সেই প্ৰগ্ৰামত আমি সব জনগোষ্ঠীৰ কালচাৰকে ইয়াত শ্ব'কেছ কৰিবলৈ নিজৰ কালচাৰৰ ওপৰত ছেমিনাৰ কৰিবলৈ আমি সুযোগ দিছোঁ আজিৰ সময়ত আপোনালোকে দেখিবলৈ পাব বড়োলেণ্ডটো ইমান এটা সুন্দৰ হৈ গ'ল প্ৰত্যেকটো জনগোষ্ঠীৰ কালচাৰ আজি পুনৰ সজীৱিত হৈ উঠিছে পুনৰ শক্তিশালী হৈ উঠিছে এই কথাটো মই আপোনালোকক ক'বলৈ পাই আনন্দিত হৈছোঁ চাকৰি বুলি ক'লে আগৰ BPFৰ সময়ত কণ্ট্ৰেকচুৱেল চাকৰিটো লাখ লাখ টকা লৈছিলে আমি আজিলৈকে প্ৰায় 10,000 চাকৰি দিছোঁ য'ত টিচাৰবিলাক আছে বিভিন্ন চাকৰি দিছোঁ এই চাকৰি দিয়াত কোনো পইচা দিব লগা হোৱা নাই আৰু কণ্ট্ৰেকচুৱেল চাকৰি নহয় সব ৰেগুলাৰ চাকৰি গতিকে আজিৰ সময়ত আমি গৌৰৱ অনুভৱ কৰিছোঁ 17 বছৰত তেখেতসকলে হাজাৰৰ সংখ্যাত কণ্ট্ৰেকচুৱেল কোনো নিয়ম নীতি নোহোৱাকৈ চাকৰি দিছে আৰু 5 বছৰত আমি চাকৰি দিছোঁ য'ত প্ৰত্যেকটো চাকৰিয়া ৰেগুলাৰ চাকৰি ইয়াত কোনো কণ্ট্ৰেকচুৱেল চাকৰি নাই গতিকে আজিৰ সময়ত এই কথাটো এই কামটো কৰিবলৈ পাই মই আনন্দিত হৈছোঁ যে আমাৰ চৰকাৰখনে নিজৰ কমিটমেণ্টটো ৰাখিছে আৰু আমি নিজৰ কামখিনি খুব সুন্দৰকৈ আমি কৰিবলৈ পাইছোঁ ভাৰত চৰকাৰৰ যিটো আঁচনি আছিলে আমাৰ চুক্তিত সেই আঁচনিখিনি আমাৰ ইয়াত লাহে লাহেকৈ আহি আছে ৰাজ্য চৰকাৰৰ যিখিনি আঁচনি আমি পাইছিলোঁ পেকেজ হিচাপে ইতিমধ্যে ৰাজ্য চৰকাৰৰ আঁচনিও আমাৰ ইয়াত বহুতখিনি আহি গ'ল আমাৰ সময়ত আৰু এটা নতুন মেডিকেল কলেজ আমি তামোলপুৰত পাবলৈ সক্ষম হৈছোঁ আৰু কোকৰাঝাৰ যিটো
গভৰ্ণমেণ্ট কলেজ আছিলে সেইখনো আমি ইউনিভাৰ্চিটি পাবলৈ আমি সক্ষম হৈছোঁ 10খন কলেজ ইতিমধ্যে প্ৰভিঞ্চিয়েলাইজ কৰা হৈ গ'ল আমি বিজ্ঞানটো বিশেষকৈ গুৰুত্ব দিয়া হৈছে গতিকে ছায়েন্স এডুকেশ্যন প্ৰগ্ৰাম আৰম্ভ কৰিছোঁ তাত আগষ্টিয়া ফাউণ্ডেশ্যনৰ দ্বাৰা 30,000তকৈ অধিক ছাত্ৰ ছাত্ৰীবিলাকক ছায়েন্সৰ ওপৰত আমি এৱাৰনেছ দিবলৈ পাৰিছোঁ ছায়েন্স বিষয়ৰ ওপৰত আমি স্পেচ লেব ইতিমধ্যে আৰম্ভ কৰিছোঁ আমি এষ্ট্ৰনমিৰ ওপৰত আমাৰ ছাত্ৰ ছাত্ৰীসকলে বিজ্ঞান ছাবজেক্টত পঢ়িবলৈ পায় কিন্তু তেখেতসকলে কোনো মডেল এটা ইয়াত দেখিবলৈ নাপায় সেইকাৰণে ভূমিকা স্পেচ চেণ্টাৰৰ লগত লগ লাগি আমি আমাৰ বিভিন্ন স্কুল হায়াৰ ছেকেণ্ডাৰী স্কুলত 10খনতকৈ বেছি আমি স্কুলতে স্পেচ লেব আমি বনাবলৈ পাই খুব আনন্দিত হৈছোঁ আমাৰ বড়োলেণ্ড ইউথ এমপ্লয়মেণ্ট মিছন য'ত আমাৰ 25টা বিভিন্ন পাৰ্টনাৰ অৰ্গেনাইজেশ্যন আছে এই সকলৰ লগতো আমি বিভিন্ন কাম কাজবিলাক কৰি আছোঁ আৰু ইউথ এমপ্লয়মেণ্টটো আমি খুব ভালকৈ চোৱা চিতা কৰিছোঁ যাতে আমাৰ ইউথবিলাকে খুব ভালকৈ নিজৰ এমপ্লয়মেণ্টটো পাব পাৰে আপোনালোকে গম পাইছে ছুপাৰ 50 বড়োলেণ্ডত ছুপাৰ 50 মিছনটো আমি ৰাখিছিলোঁ কাৰণ দীঘলীয়া সময় আনৰেষ্ট হোৱাৰ কাৰণে এই অঞ্চলৰ পৰা আমাৰ যিটো বিউৰোক্ৰেট বা যিটো নেকি আমাৰ ACS IS অফিচাৰ হ'ব লাগে তেনেকুৱা আমাৰ ইয়াত পঢ়াৰ পৰিৱেশ নাছিলে গতিকে বডোফা ছুপাৰ 50ত আমি যোৱা 3 বছৰত 50জন ল'ৰা ছোৱালী মেডিকেলৰ কাৰণে প্ৰত্যেক বছৰে 50জন ল'ৰা ছোৱালী ইঞ্জিনিয়াৰিঙৰ কাৰণে 50জন ল'ৰা ছোৱালী UPSC আৰু 50জন APSCৰ কাৰণে 3টা বছৰত স্পন্সৰ কৰিছোঁ আৰু সেই ল'ৰা ছোৱালীৰ ভিতৰত কিছুমানে ইতিমধ্যে APSC পাছ কৰিছে আৰু APSC কণ্ডাক্ট কৰা বিভিন্ন জববিলাকত তেখেতসকলে আজি এংগেজমেণ্ট পাইছে যিটো আমি দেখিবলৈ পাইছোঁ